लाखों ग्राम पंचायतों में विशेष शिलालेख भी स्थापित किए जाएंगे। मेरी माटी मेरा देश अभियान में हम इन पंच प्राणों को पूरा करने की शपथ भी लेंगे। देश भर में अमृत अर्धसामरिक বাহিনীৰ জোৱান মুক্তিযোদ্ধাৰ পৰিয়াল আমি তেখেতসকলকো সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিম। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰিম। মনৰ পৰা দাসত্ব মনোভাৱ পৰিহাৰ কৰিম। দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰিম। দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিম। ধন্যবাদ।
ডাঙৰ কলহ সেইফালে সোমাই লৈ আকৌ চাই পেলাই Vale,